ভিডিঅ' বনাইছো আমি নাক কাণ কাটিছে আনৰ ভিডিঅ' বনাইছো আমি নাক কাণ কাটিছে আনৰ এই মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকা হাঁহি থাকা দাঁত উলিয়াই থাকা দাঁত দেখাই থাকা তাৰ মাজতে মই আজি আকৌ এটা নতুন কণ্টেণ্টৰ ওপৰত ভিডিঅ' লৈ আছোঁ সেইকেইজনীক মই আজি আকৌ কৰিম বেলেগ একো নহয় মই আজি আকৌ ৰ'ষ্ট কৰিম চ' ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ এইটো চেনেলত এইটো 2 নম্বৰ ৰ'ষ্টিং ভিডিঅ' হয় যদিহে কণ্টেণ্টবিলাক ভাল লাগিছে ভিডিঅ'বিলাক ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে নাভাবিব যে মই সদায় ৰ'ষ্ট নকৰিম বুলি সদায় কৰিম বলক ভিডিঅ'টো আমি চাই লৈ সিহঁতকেইজনী পেক কণীখিনি শুনি লওঁ নে কি কয় বলক ভিডিঅ' বনাইছো আমি নাক কাণ কাটিছে আনৰ ইমান গেলা গেলা কমেণ্ট কৰি নালাগেনে আপোনালোকৰ ভাগৰ ওকে গেলা গেলা কমেণ্ট যদি পঢ়ি থাকা কিয় গেলা গেলা কমেণ্ট যদি পঢ়ি থাকা কিয় তোমাৰ কথা মনত পৰিলে মোৰ হৈ যায় থিয় গজব বেজতি হে বেলেগ একো নহয় গান নোমবিলাক থিয় হৈ যায় মানে থিয়ৰি থিয় হৈ যায় গম পাইছা পাছত আহে 6 আপুনি জানেনে আপোনাৰ ব্যৱহাৰেই যে আপোনাৰ পৰিচয় ওকে নেক্সট 1ৰ পাছত 2 মাইনা তুমি জুই 1ৰ পাছত 2 মাইনা তুমি জুই 5ৰ পাছত 6 ৰিপ্লাই দিছো মই 5 and 6 ইমান যে সোশ্যাল মিডিয়াত আহি পেক কৰিছে এইবিলাক সব কিন্তু তোমাৰ ভাইৰেল হোৱা ট্ৰিক্স ঠিক বলেছো 2 দিনের দুনিয়ায় এত লুচ্ছেমি করার কি বৰষুণ দিলে দৰকাৰ হয় ছাতি আমাৰ পিকআপ লাইনছবোৰ আকৌ কিছুমানে লৈছে গাত পাতি ও হো কি মজা দি আছে বৰষুণ লৈ লোৱা ছাতি দি আছে বৰষুণ লৈ লোৱা ছাতি বেক টু বেক ৰিপ্লাই পাই গৈছে নেকি ফাটি মহান মানুহ মহান ভাৱ লৰাই কৰিলে এন্টাৰটেইনমেন্ট ছোৱালীয়ে কৰিলে পাপ জানি বুজি মাইনা তুমি কৰি আছা পাপ জানি বুজি মাইনা তুমি কৰি আছা পাপ সোশ্যাল মিডিয়াত আহি ইমান যে শায়ৰী কৈ আছে ৰাতিপুৱা খালা নেকি এটা হাফ তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই যদিহে ভিডিঅ'টো চাই কিবা এটা অকণমান ভাল লাগিছে তেন্তে এটা লাইক কৰিব সৰুকৈ এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা ঘণ্টি বটনটো টিপি নটিফিকেশ্যন অল কৰি দিব নেক্সট আপডেট অহাৰ লগে লগে আপোনাৰ তাত বুজি যাব ঠিক আছে তো এয়া আছিলে আৰু আজিলৈ তো খতম আছে